হৈ গ'ল ক'ত গৈ আছা ক'ত গৈ আছা এতিয়া ক'ত গৈ আছিলা ইফালে ক'ত গৈ আছিলা আচ্ছা তোমালোকক মই আজি দুজনক দুটা কুৱেশ্যন কৰিম হে প্ৰশ্ন কৰিম কি ক্লাছত পঢ়া তুমি তৃতীয় না তুমি কি ক্লাছত পঢ়া আচ্ছা তোমালোকক দুটা কুৱেশ্যন কৰিম কুৱেশ্যনৰ যদি শুদ্ধ এনচাৰ দিব পাৰা তেতিয়াহ'লে তোমালোকক পুৰস্কাৰ হিচাপে এটা কলম গিফ্ট দিয়া হ'ব ঠিক আছে তোমালোক প্ৰশ্ন কৰিম ৰেডি হা আচ্ছা প্ৰশ্নটো ভালমতে শুনিবা ঠিক আছে এটা কলমৰ দাম যদি 10 টকা হয় তিনিটা কলমৰ দাম কিমান 30 টকা 30 টকা সম্পূৰ্ণ শুদ্ধ হৈছে তুমি পুৰস্কাৰটো লাভ কৰিবলৈ সক্ষম হৈছা ঠিক আছে কিমান হ'ব 30 টকা হ'ব না ঠিক আছে হ'ব কি ক্লাছত পঢ়া তুমি তৃতীয় তোমাৰ নামটো কি শাহানুৰ কি ইছলাম ঠিক আছে এটা তোমাক এটা কৰি আছো ঠিক আছে হা এটা কলমৰ দাম যদি 5 টকা হয় তুমি এনসাৰটো নকবা ঠিক আছে এটা কলমৰ দাম যদি 5 টকা হয় তেতিয়াহ'লে 15 টকাত তুমি কেইটা কলম পাবা কোৱা তিনিটা ঠিক আছে সম্পূৰ্ণ শুদ্ধ হৈছে কেইটা পাবা তিনিটা বা ধুনীয়াকৈ এনচাৰটো দিব পাৰিছা তোমালোক দুইজনে হা তোমাৰ নাম কি কি ক্লাছত পঢ়া ক্লাছ 3 ঠিক আছে ধুনীয়া হৈছে তোমাৰ পুৰণিওতা কিমানৰ পৰা কিমান মুখস্থ আছে কোৱা কিমান আছে হা 1ৰ পৰা কিমানলৈকে 1ৰ পৰা কিমানলৈকে মুখস্থ আছে 1ৰ পৰা 10লৈকে হা কিমানলৈকে 10লৈকে আছে ঠিক আছে এটা পুৰণিওতা এটা ভাগ ধৰি আছো ঠিক আছে পাৰিবা 7ৰ ভাগ ধৰিম 7ৰ ভাগৰ পৰা ধৰিম হা ঠিক আছে 7 4 গুণ কিমান 7 4 গুণ কিমান কোনো নকবা তোমালোকে নকবা 7 4 গুণ কিমান কোৱা 7 4 গুণ কিমান কোৱা তুমি আহিছা না 7 4 গুণ কিমান 5 ছেকেণ্ড টাইম ইমান টাইম দিয়া নহয় তোমাৰ পুৰণিওতা ক্লিয়াৰ নাই মুখস্থ কৰিবা ঠিক আছে তোমাক ধৰিম এটা হা 6 7 গুণ কিমান কোৱা 6 7 গুণ কিমান 6 লগত 7 পূৰণ কৰিলে কিমান হয় 6 7 গুণ কিমান হ'ব হা 6 7 গুণ 7 হৈছে হা 6 7 গুণ 7 হ'ব নেকি হা তুমি ক'ব পাৰিবা কিমান তোমাৰতো ভুল হৈ গ'ল হা 7 4 গুণ 32 নহয় ভুল হৈ গ'ল মই কি কৈছোঁ 7 6 গুণ কিমান 7 6 গুণ কিমান হ'ব 6 7 গুণ কিমান হৈছে 42 হৈছে নাই ঠিক আছে তোমালোকে ভালমতে পঢ়িবা ঠিক আছে এতিয়া শুদ্ধ হৈছে তোমাৰ আগতো ভুল হৈছিল হা হয় নহয় এতিয়া ঠিক আছে তোমালোকক মই এটা পেন গিফ্ট দি আছোঁ এইটো ৰখা তোমালোকে আগৰখিনি শুদ্ধকৈ ক'ব পাৰিছা হয়নে নহয় সেয়া তোমালোকক মই এটা গিফ্ট দি আছোঁ লোৱা এটা পেন লোৱা ঠিক আছে থেংক ইউ তোমালোকৰ পেনটো পাই কেনে লাগিছে কোৱা ভাল লাগিছে ঠিক আছে তোমালোকে ভালমতে পঢ়িবা